শিৱসাগৰত আচলতে কেইবাটাও ম্যাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈ আছে আৰু আমি দেখুৱাইছো যে ম্যাক খেদক দেখিব চাওক এই যি আচলতে বেনাৰ পোষ্টাৰিং কৰিছিল জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা এই বেনাৰ পোষ্টাৰিং আচলতে ভাঙি পেলোৱা হৈছে আৰু এই যে আচলতে বেনাৰ পোষ্টাৰিং ভাঙি পেলোৱাৰ পাছতে ইয়াত আচলতে বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যে আচলতে ম্যাৰ ৰক্ষক বা যি আচলতে ম্যাৰ যি কথা বতৰাসমূহ কৈ পেলাই আচলতে জেলত সোমাইছিল ইউনুছ তামুলীৰ বিৰুদ্ধে কেইবাটাও আচলতে তেখেতে প্ৰসংগত আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ তৰফৰ পৰা আচলতে কেইবাটাও উত্তৰ দিছে শিৱসাগৰলৈ সোমোৱা ভটিয়াপাৰত আৰু ভটিয়াপাৰত আচলতে এই যি জাতীয় সংগ্ৰামী সেনাই শিৱসাগৰৰ বিভিন্ন স্থানত তেখেতলোকে এনেধৰণৰ যি পোষ্টাৰ তেখেতলোকে বেনাৰ পোষ্টাৰিং তেখেতলোকে লগাইছিল আৰু এই বেনাৰ পোষ্টাৰিংসমূহ নিশাটোৰ ভাগতে আচলতে ভাগি থাকিল আৰু জাতীয় সংগ্ৰামী সেনাৰ সভাপতি আছে চিতু বৰুৱা আপোনাৰ সন্মুখলৈ আহিছো আপোনালোকে বেনাৰ পোষ্টাৰিংখিনি লগাইছিল কিন্তু মুখ্যমন্ত্ৰী আজি আহিছে ৰাতিৰ ভিতৰতে ভাঙি পেলালে ৰাতি আন্ধাৰৰ এনেকুৱা কাম কেতিয়াও নকৰে তহঁতৰ লাউৰা বেনাৰখন কেতিয়াও মিয়াই নিচিঙে নাগৰিকৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবৰ কাৰণে আমি যিবিলাক বেনাৰ পোষ্টাৰ লগাইছিলো ভাইৰাল হ'বৰ কাৰণে তহঁতে মানে এনেকুৱা লিডাৰগিৰি কৰি আছে ন ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে কিহতৰ তহঁতে সংগঠন হয় ৰে অসমত এনে কিছুমান জাতিদ্ৰোহী আৰু দেশদ্ৰোহী আছে যিবিলাকে অসমখনক বাংলাদেশ বনোৱাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে যে এনেকৈ নপুংসক কিছুমানে চোৰৰ দৰে আহি ৰাতি আমাৰ বেনাৰ ফালি আমাৰ সংগ্ৰামখনক কিন্তু ৰখাব নোৱাৰে মিয়া খেদিমেই আমাৰ মিয়া খেদা অভিযান চলি আছে এই অভিযান কোনো ৰখাব নোৱাৰে উজনি অসমত এটাও মিয়া খেদিব নোৱাৰে হাজাৰ ধুমুহা আহিলেও হাজাৰ কোনোবাই শক্তি প্ৰয়োগ কৰিলেও এটাও মিয়া উজনি অসমত থাকিব নোৱাৰে দ্বিতীয়তে আৰু এটা কথা ক'ব বিচাৰিছো ইউনিছ তামুলী নামৰ এটা ফটোৱা বুলি কৈছে শ্বেয়াৰ কৰি দিব যিমান পাৰে যাৰ কোনো অৰ্থ নাই আমি অৰ্থ নাইকিয়া মানুহ বুলি ভাবো তই কোন হয় সি এটা কথা কৈছে যে তাৰ ঘৰত হেনো ভৱিষ্যতে মিয়া বাছা না নবাছা মিয়াৰ কথা কামত লগাবলৈ মিয়াই জানিব 8 তাৰিখে আনিব তোৰ ক'বলৈ এটা কথা হৈছে ইউনিছ তামুলী এজন থলুৱা অসম মুছলমান মানুহ এই খাংকিৰ পুত তই কোন হয় ৰে শিৱসাগৰত এনে 100 অসমীয়া লোৱা নাছিলে নেকি যে ইউনিছ তামুলীয়ে নগাঁৱৰ পৰা মিয়া আনিবলগীয়া হ'ল মৰিগাঁৱৰ পৰা মিয়া আনিবলগীয়া হৈছে এই কথা এটা কথা স্পষ্ট হৈ পৰিছে আজিৰ তাৰিখত একাংশ মুছলমান মানুহে ধৰ্মকটো প্ৰাধান্য দিয়ে জাতিটোক প্ৰাধান্য নিদিয়ে কিন্তু শিৱসাগৰত এই